ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছোঁ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং 3 পানীৰ বিষয়ে আমি আজি আলোচনা কৰিম। পানীটো আমি সকলোৱে চিনি পাওঁ। পানী আমি জীৱৰ প্ৰাণ বুলি কওঁ। পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰিম, সেয়া আমি জানো। তোমালোকেও পানীত দেখিছা, বিভিন্ন জেগাত পানী আছে, যেনে পুখুৰী, তাৰপিছত বৰষুণৰ পৰা পানী পাওঁ, নদীত পানী আছে। এই পানী আমাৰ পৃথিৱীত বেছি অংশতে পানী আগুৰি আছে। যেনেকৈ আমি পৃথিৱীটোক যদি আমি 4 ভাগ কৰোঁ, এয়া চোৱা তোমালোকৰ এই গোলকটোত তোমালোকে যি নীলা নীলা অংশ দেখিছা, গোটেইখিনি পানী বুজাইছে। পৃথিৱীৰ যিমানখিনি ঠাই আছে তাৰ 4 ভাগ কৰিলে 3 ভাগেই পানী আছে, আৰু 1 ভাগতহে মাটি আছে, আৰু এই মাটিত বিভিন্ন দেশবোৰ আছে। এতিয়া চোৱা, আমি যে পানী কেনেকুৱা, তোমালোকে পানী 3-কোণীয়া নে 4-কোণীয়া নে ঘূৰণীয়া কেনেকুৱা? পানী নিৰ্দিষ্ট কোনো আকাৰ আকৃতি নাই। আমি এই পানী য'তেই ৰাখোঁ তাৰেই আকৃতি লয়। যেনেকৈ আমি এই বাতিটোত পানী ৰাখিলোঁ, পানীটো কিহৰ নিচিনা হ'ব? বাতিৰ নিচিনা হ'ব। গিলাচত যদি আমি পানী ৰাখোঁ, পানীটো কিহৰ নিচিনা হ'ব? গিলাচৰ নিচিনা হ'ব। তোমালোকে স্কুলৰ যিটো পানী বটল আনা, এই বটলটোত পানী ৰাখিলে পানী কেনেকুৱা হ'ব? এই বটলটোৰ নিচিনা হ'ব। গতিকে পানী হৈছে এনেকুৱা। এতিয়া আমি পানী ক'ৰ পৰা পাওঁ? সেয়া হৈছে পানীৰ উৎস। আমি য'ৰ পৰা পানী পাওঁ সেইটোক পানীৰ উৎস বুলি কয়। তোমালোকে তো জানাই যে নদীৰ পৰা আমি পানী পাওঁ, কুঁৱাৰ পৰা পানী পাওঁ, দমকলৰ পৰা পানী পাওঁ। এতিয়া দমকলৰ পৰা পানী বা কুঁৱাৰ পৰা পানী, এই পানীবোৰ ক'ত থাকে? মাটিৰ তলত থাকে। মাটিৰ তলত যিবোৰ পানী থাকে, সেই পানীবোৰক কি কোৱা হয়? ভূগৰ্ভৰ পানী বা ভূজল বুলি কোৱা হয়। তোমালোকে এইখিনিত এটা প্ৰশ্ন হ'ব পাৰে যে পানীটো আমি পানীৰ বটলৰ পৰাও পাওঁ, বা আমি গিলাচৰ পৰা পানী পাওঁ, কিন্তু আমি বটল বা গিলাচত আপোনা পানীটো নাহে। তাত আমি পানী বেলেগ এটা উৎসৰ পৰা আনি পেলাই থ'ব লাগে। গতিকে সেইটোক আমি পানীৰ উৎস বুলি ক'ব নোৱাৰিম। গিলাচ বা বটল হৈছে পানী ৰখা পাত্ৰ। এইখিনি কথা তোমালোকে মনত ৰাখিবা। তাৰপিছত চোৱা, এই পানী যে আমি বৰষুণৰ পৰা পানী পাইছোঁ, এই পানীখিনি আমি কি কৰিব পাৰোঁ? সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। পানী আমি সংৰক্ষণ কৰি পাত্ৰত ৰাখিব পাৰোঁ। বৰষুণৰ পানীখিনি আমি সংৰক্ষণ কৰি সেই পানী শোধন কৰি পেলাই আমি কি কৰিব পাৰোঁ? আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো পানী আমাৰ কি কি কামত ব্যৱহাৰ হয়? পানী আমাৰ কি কি কামত ব্যৱহাৰ হ'ব? তোমালোকে জানাই, আমি খোৱাৰ কাৰণে পানী ব্যৱহাৰ কৰোঁ, আমাৰ কাপোৰ কানি ধুবৰ কাৰণে আমি পানী ব্যৱহাৰ কৰোঁ, কল কাৰখানা চলিবৰ কাৰণে পানী লাগে। গতিকে বিভিন্ন কামত, আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত আমি কি কৰোঁ? পানী ব্যৱহাৰ কৰোঁ। তাৰপিছত এই যে বৰষুণৰ পানী তোমালোকৰ হৈ আছে, আকৌ পানী কি হয়? মাটিৰ তলত কিছু অংশ মাটিৰ তলত যায়, আৰু কিছু অংশ কি হয়? মাটিৰ ওপৰলৈ উঠি যায়, জলীয় বাষ্প হিচাপে উঠি যায়। পানীৰ আকৌ 3টা অৱস্থা আছে। যেনে পানী যদি বেছি চেঁচা হয় তেতিয়াহ'লে গোট মাৰে, তেতিয়াহ'লে আমি বৰফ বুলি কওঁ। আৰু বেছি তপতালে, বেছি তাপ দিলে পানী কি হয়? ধোঁৱা হৈ আকাশলৈ উৰি যায়, মানে জলীয় বাষ্প আকাৰে ধোঁৱাৰ নিচিনা কি হয়? আকাশলৈ উৰি যায়। গতিকে এইখিনি হৈছে জলীয় বাষ্প। গতিকে এই পানী কি হয়? সূৰ্যৰ তাপত আকৌ কি হ'ব? ওপৰলৈ উঠি যাব, আকৌ তাত গৈ পেলাই আকাশত গৈ পেলাই কি কৰিব? ডাৱৰৰ সৃষ্টি কৰিব। ডাৱৰৰ সৃষ্টি হৈ আকৌ বৰষুণ আকাৰে কি হ'ব? পৃথিৱীলৈ নামি আহিব। এই যে পানী যে চকাৰ নিচিনা ঘূৰি থাকে, এইটোকে জলচক্ৰ বুলি কোৱা হয়। তোমালোকে চোৱা, এই সূৰ্যৰ তাপত ভূপৃষ্ঠৰ পানী কি হৈছে? এই সাগৰ মহাসাগৰৰ পানী জলীয় বাষ্প আকাৰে কি হৈছে? ওপৰলৈ উঠিছে, উঠি গৈ পেলাই ডাৱৰৰ সৃষ্টি কৰিছে। ডাৱৰ গৈ পেলাই গোট মাৰি মেঘ হৈছে, মেঘৰ পৰা আকৌ কি হৈছে? বৰষুণ আকাৰে পৃথিৱীলৈ নামি আহিছে। এনেকৈ সূৰ্যৰ তাপত আকৌ পানী ওপৰলৈ উঠিছে। এনেকুৱা যিটো চক্ৰ, চক্ৰৰ নিচিনা ঘূৰি থাকে, সেইটোকে কি বুলি কোৱা হয়? জলচক্ৰ বুলি কোৱা হয়। এতিয়া চোৱা, তোমালোকে পৃথিৱীত ইমান পানী আছে, নৈ, খাল, বিল, এইবিলাকৰ পানীটো আমি খাব নোৱাৰোঁ। পানী কি কৰিব লাগে? সদায় বিশুদ্ধ পানী আমি খাব লাগে। সেইকাৰণে আমি যি খোৱা পানী আমি
ভূগৰ্ভৰ পৰা পাওঁ বা আমি পানী শোধন কৰি পেলাই খোৱাৰ উপযোগী কৰি লওঁ, সেয়া পানী আমি কি কৰিব লাগে? সদায় নিয়মিতভাৱে পানী খৰচ কৰিব লাগে। যদি আমাৰ 1 গিলাচ পানীত বা 1 গিলাচ পানীত আমি মুখ ধুব পাৰোঁ, তেতিয়াহ'লে আমি তাত 2 গিলাচ পানী ব্যৱহাৰ কৰিব নালাগে। যদি আমি 1 টিন পানীৰে গা ধুব পাৰোঁ, তাত আমি এনে 2 টিন পানী ব্যৱহাৰ কৰিব নালাগে। গতিকে আমি কি কৰিব লাগিব? পানী সদায় সৎব্যৱহাৰ কৰিব লাগিব। গতিকে আমি এই পানী পাঠটোৰ বিষয়ে থুলমূলকৈ তোমালোকক মই বুজাই দিছোঁ। তোমালোকে ধুনীয়াকৈ এই পাঠটি পঢ়িবা। পঢ়ি পেলাই যদি কিবা প্ৰশ্ন থাকে, কিবা বুজি পোৱা নাথাকিলে শিক্ষকসকললৈ ফোন মাৰিবা। নিশ্চয় তোমালোকৰ তাত আমাৰ শিক্ষকসকলৰ ফোন নম্বৰ আছে। তাৰপিছত আমি পিছৰ আলোচনাত এই পাঠৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। গতিকে আজিলৈ তোমালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ আলোচনা মই এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।